মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু লগতে মোৰো ভাল। আজি মোৰ লগত আছে 3টা ড্ৰাই বেটেৰী, বাইকৰ 3টা ড্ৰাই বেটেৰী। এই বেটেৰীকেইটা মানে অলৰেডি আপোনাৰ কাম নকৰা হৈ গৈছে। তো কালি মই ইউটিউবত ভিডিঅ' চাই কিনে চালোঁ যে বেটেৰীকেইটা বনাব পাৰি। তো তাকে সঁচা নে মিছা ট্ৰাই কৰি চাওঁ বলক। বেটেৰীকেইটা এইকেইটা 1, 2, 3টা, এই 3টা বেটেৰী এতিয়া মই চেক কৰি চাওঁ কোনটো ভাল আছে কোনটো বেয়া আছে। বেয়া থাকিলেও ভাল থাকিলেও গোটেইকেইটাই মই মোৰ ইউটিউবৰ ভিডিঅ' চাই যিটো ষ্টাইলত চাইছিলোঁ সেইটো ষ্টাইলত বনাই চাম। ভাল হয় নে নহয় তাকে ট্ৰাই কৰোঁ বলক। পোনপ্ৰথমে এতিয়া মই বেটেৰীকেইটা চেক কৰিম যে চাৰ্জ আছেনে নাই, কোনটোত চাৰ্জ আছে কোনটোত চাৰ্জ নাই আৰু কোনটো বেটেৰী ভাল হয়। এয়া চাবলৈ পাইছে স্পাৰ্ক কৰা নাই, মানে এইটো চাৰ্জ নাই, একেবাৰে বহি গৈছে। এইটোত চাম, এইটো আপোনাৰ একেবাৰে বহি গৈছে। এতিয়া মই এই বেটেৰীটোত চাম, এইটো দেখিবলৈ পাইছে স্পাৰ্ক কৰিছে, মানে এইটোত অলপ চাৰ্জ আছে। তো এই 3টা বেটেৰী এটা লৈ যাওঁ। এতিয়া পোনপ্ৰথমে আমি বেটেৰী ঢাকনখিনি খুলি হৈ গ'ল। বেটেৰী ঢাকনখিনি খুলি লোৱাৰ পিছত আপোনালোকে কি কৰিব, 10 টকাৰ চদাখাৰ লৈ আনিব দোকানৰ পৰা। চদাখাৰ অনাৰ পিছত কিমান পৰিমাণ চদাখাৰ ঢালিব লাগে তাকে আপোনালোকক দেখাই দিম বলক। এতিয়া চদাখাৰখিনি ঢালা পৰিমাণটো চাই লওক। তো এতিয়া চদাখাৰ ঢলা হৈ গ'ল। চদাখাৰ ঢলাৰ পিছত কি কৰিব লাগিব, আপোনালোকে বেটেৰী দোকানত এচিড পোৱা যায়। তো এচিডটো মানে কিমান পৰিমাণে ঢালিব লাগে এচিড ভৰোৱাটো দেখাম মই। মানে এচিডটো ঘৰত আনি থৈ দিয়া নাই, ঘৰত আনিবলৈ বেয়াটো মই বেটেৰী দোকানত য'ত চাৰ্জ দিয়া হয় তাত গৈ কিনে মই বেটেৰী এচিডটো ঢালিম। তাত গৈ আপোনালোকক দেখুৱাম যে এচিড কিমান পৰিমাণে ঢালিব লাগে। এচিড লগোৱাৰ পিছত আপোনালোকক ঢাকন লগাই ফিটিং কৰি কিনে চাৰ্জ দিম 1.5 ঘণ্টা সময়। তাৰপিছত কিমান চাৰ্জ লয় আৰু বেটেৰীকেইটা কাম দিছে নে তাৰপিছত আপোনালোকক দেখুৱাম বলক। এতিয়া গৈ বেটেৰী দোকানত লগ পাই আছোঁ। বৰ্তমান আহি বেটেৰী দোকানত পালোহি। এয়া বেটেৰীকেইটা লৈ আহিলোঁ। এতিয়া এচিড ভৰাই চাওঁ, এচিড ভৰাৰ পিছত বেটেৰীকেইটা কাম দিয়ে নে নিদিয়ে তাকে আপোনালোকক দেখুৱাম। বেটেৰীটো 3টা বেটেৰী আনিছোঁ। 3টা, এইটো বেটেৰী অলপ ভাল আছিলে, এই দুটা বেটেৰীটো একেবাৰে ডেড টাইপৰ, কিন্তু হ'লেও 3টা বেটেৰীৰ ভিতৰত কোনটো কাম কৰে তাকে চাওঁ বলক। এয়া এচিড লোৱা হৈ গ'ল। এচিড এতিয়া ভৰাম। এতিয়া এচিডখিনি টেমাটোত ভৰাই ল'ম। টেমাটোত ভৰাই কেনে স্পেয়াৰ কৰি কৰি আমি বেটেৰীত ভৰাম। এয়া চাওক, 3টা বেটেৰীতে এচিড ভৰাই আছোঁ। তো এচিড ভৰোৱা হোৱাৰ পিছত চাৰ্জিং কৰি চাওঁ আৰু ঘৰলৈ গৈ আপোনালোকক দেখুৱাম যে 3টা বেটেৰীৰ ভিতৰত কোনটো বেটেৰী ভাল হ'ল আৰু কোনটো বেটেৰী কাম নাই দিয়া। তো কেনেধৰণে কৰিলে কেনেকৈ বেটেৰীটো ভাল হ'ব নে বেয়া হ'ব, তো তাকে আপোনালোকক দেখুৱাম বুলি আজি এই কামখিনি কৰিলোঁ। আহি পালোহি আকৌ বেটেৰী দোকান আহি পোৱাৰ পিছত চাইছোঁ বেটেৰী চাৰ্জ দি চালোঁ। এতিয়া ঘৰত গৈ চাওঁ কোনটো ভাল হৈছে নাই হোৱা। তো ঘৰলৈ গৈ আপোনালোকক দেখাই আছোঁ। তো এতিয়া 3টা বেটেৰীৰ ভিতৰতো 2টা বেটেৰী ভালেই নহ'ল, এইটো ভাল নহ'ল আৰু এটাটো ভাল নহ'ল। তো মোৰ হাতত দুটাই ল'ব পাৰি, তো দুটাই দেখাইছোঁ। কিন্তু এই বেটেৰীটো মানে অকণমান স্পাৰ্ক কৰি আছিলে, মই চেক কৰি চাইছিলোঁ, মানে চেল্ফত কাম দিয়া নাছিলে কিন্তু স্পাৰ্কটো অলপ কৰি আছিলে, হৰ্ণটো অলপকৈ বুজিছিলে। তো এই বেটেৰীটো বনাইছিলোঁ, তো এইটো ভাল হৈ গ'ল। তো এই বেটেৰীটো এতিয়া মই বাইকত লগাই দেখুৱাম যে চেল্ফ কামত দিয়ে নে নিদিয়ে। তো বলক বাইকত ফিটিং কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মোৰ লগত 2টা বেটেৰী আছে। 3টা বেটেৰী নিছিলোঁ চাৰ্জিং দিবলৈ। 3টা বেটেৰী চাৰ্জিং দিয়াৰ পিছত 3টা বেটেৰী 2টা বেয়া ওলালে আৰু এটাহে ভাল ওলালে। মানে মই 3টা বেটেৰীয়ে মই ইয়াত চদা ঢালিছিলোঁ আৰু এচিড ঢালিছিলোঁ। মানে কি হয়, ভিডিঅ' চাই কেনে গম পাইছিলোঁ যে বেয়া বেটেৰীও বনাব পাৰি। এতিয়া মই নিজে গম পালোঁ যে কেনেকুৱা ধৰণৰ বেয়া হ'লে বেটেৰীটো ভাল কৰিব পাৰি। যদি আপোনাৰ বেটেৰীটো ৰাতিপুৱা চেল্ফত লোৱা নাই, 2 ঘণ্টামান চলোৱাই দিয়াৰ পিছত আপোনাৰ বেটেৰীটো চেল্ফত ষ্টাৰ্ট হৈ যায়, তেতিয়াহ'লে আপোনাৰ বেটেৰীটো এইটো প্ৰচেছ ইউজ কৰিলে বেটেৰীটো বনাব পাৰি। আৰু যদি আপুনি 2 বছৰ 1.5 বছৰ পেলাই থৈ দিয়া বেটেৰী এটা যদি আপুনি বনাবলৈ ট্ৰাই কৰে, তেতিয়াতো জিন্দগী ভাল নহ'বই। তো সেয়াই গম পোৱা গ'ল আৰু যে অলপ বেয়া হ'লে স্পাৰ্ক কৰি থাকিলে বনাব পাৰি, কিন্তু বেছিকৈ বেয়া হ'লে বনাব নোৱাৰে। তো এতিয়া মেলি ষ্টাৰ্ট কৰি চাওঁ এই বেটেৰীটো ষ্টাৰ্ট হয় নে নহয় বলক। তো এতিয়া ফাইনেলি বেটেৰীটো লগোৱা হৈ গ'ল। বেটেৰীটো লগোৱাৰ পিছত এতিয়া ষ্টাৰ্ট কৰি চাওঁ একে চেল্ফত ষ্টাৰ্ট হয় নে নহয়। যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো টিপি দিবলৈ ভুলতো নপৰিব। অন্য এটি ভিডিঅ' লৈ পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। বাই বাই।